স্কুলৰ পৰা তাৰপিছত ৰাতিপুৱাৰ বাচনখিনি ধুই ল'লোঁ যিখিনি চাওঁ কল খাই গৈ আছোঁ। It's more important than being successful. Thank you. Thank you, Bobita, for reminding us of the virtues that makes us truly human. Compassion and kindness really make the world a better place. Music has a unique way of touching hearts. গুড মৰ্ণিং। আজি স্কুলৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু বাচ্ছাক এৰিব আহিছোঁ স্কুলত। এতিয়া এতিয়া 8:15 হৈ গ'ল। এতিয়া স্কুলৰ পৰা গৈ আছোঁ ঘৰত। এছেম্বলি আছিলে, এই 2 দিনমান বন্ধ আছিলে, বৰষুণৰ কাৰণে হোৱা নাছিলে এছেম্বলি। তো আজি এছেম্বলি হৈছে। সেইটোৱে আৰু ল'ৰাটো কান্দি আছিলে আজি কিয় নাজানো স্কুলত, তথাপি থৈ আহিলোঁ। স্কুলত আহিবই লাগিব, অভ্যাসটো বেয়া হৈ যায়, নহ'লে 11টাত ছুটি দিব, ল'ব আহিম তেনেকৈ আৰু। এতিয়া ঘৰমুৱা হৈ আছোঁ। ঘৰমুৱা মানে এইটো ৰুমলৈ যাওঁ, বাকী কামখিনি বাকী আছে। এটা নৰ্মেল ডে, নৰ্মেল ব্লগ আৰু চাই থাকিব। আজি বিশেষ এটা গৰম বা ৰ'দ এনেকুৱা নাই, আৰু বৰষুণো দিয়া নাই মেঘালয়ত। ঠাণ্ডাটোও পৰা নাই। ৰাতিপুৱা এটা অজীৱ ধৰণৰ ঠাণ্ডা পৰিছিলে, ৰাতি মানে 12টাৰ পৰা বজাৰ পিছৰ পৰা মেঘালয়ত। এতিয়া ছেপ্টেম্বৰ আহিব ন, লাহেকৈ ঠাণ্ডাটো আহি যাব আৰু ইয়াতে মেঘালয়ত। আৰু এটা অজীৱ ধৰণৰ পাহাৰীয়া ঠাণ্ডা আছে এটা থাকে যে, তেনেকুৱা এটা ঠাণ্ডা পৰিব। সেইটোৱে আৰু। ঠিক আছে, মই বাকী ব্লগখিনি ঘৰত গৈ ষ্টাৰ্ট কৰিম। বাই বাই। স্কুলৰ পৰা আহি সিহঁতক থৈ আহিছোঁ। থৈ আহি তাৰপিছত গা ধুলোঁ, চাফ কৰিলোঁ চব বস্তু। তাৰপিছত ৰাতিপুৱাৰ বাচনখিনি ধুই ল'লোঁ, যিখিনি সিহঁতে খাই গৈছিলে। তাৰপিছত এতিয়া প্ৰায় 15 হ'ব। এতিয়া ল'ৰাক আনিব যাম, 11টা বজাত ছুটি দিব। আৰু আবেলি সৎসংগ এটা আছে, সৎসংগলৈ যোৱা ইমান দূৰলৈকে আৰু ভিডিঅ'টো লং নকৰিম। দুপৰীয়া খানা দানালৈকে একদম সীমিত ৰাখিম। তো চাই থাকিব মোৰ ব্লগটো। এতিয়া ল'ৰাক আনিব যাওঁ। ব্লগ গৈ আছোঁ ল'ৰাক আনিব। বেক চাইডটো দেখাওঁ, ফুল বডি ঢাক খাই যায়। সেইটো চাওক, এটা ৱাটাৰফল, মিনি ৱাটাৰফল ইনচাইড আৱাৰ কেম্পাছ। ঠিক আছে, তেন্তে গৈ থাকোঁ। স্কুলত গৈ বনাম ভিডিঅ'। গাড়ী চাড়ী আহি আছে। এইটো চাওক, এটা ঔটেঙাৰ গছ। ইমান ঔটেঙা লাগিছিলে নহয়, পূৰা তললৈকে ঔটেঙা লাগিছিলে। চাওক, নাই, চব পাৰি পাৰি শেষ। ছিকিউৰিটিৰ পৰা আৰম্ভ কৰি ৱাৰ্কাৰ চব লৈ শেষ কৰি দিছে। ভালে হৈছে বাৰু। এইটো এটা ৱাটাৰফল। গৈ থাকোঁ ব্লগ। পাই গ'লোঁ স্কুল। এতিয়া ল'ৰাক ল'ম, যাম, ভাত বনাম। সি 1টামান বাজিছে, দুপৰীয়া লাঞ্চ কৰিবৰ কাৰণে আহি গৈছে। তো কি বনাইছোঁ আজি আপোনালোকক দেখাওঁ। চাওঁ, কলডিল যিটো আছে, কলডিলৰ পকৰা বনাই আছোঁ মই। অলপ মচমচীয়াকৈ খাবলৈ ভাল লাগে, মই ভাল পাওঁ বহুত কলডিলৰ পকৰাটো। পিটিকাও ভাল পাওঁ। ইয়াতে এনেকৈ চব মিক্স কৰি লৈছোঁ, বেছি হালধি দিয়া নাই। ইয়াতে মচমচাই ভাজি আছোঁ মচমচকৈ। আৰু ইয়াতে ল'ৰাই খাব বহিছে, স্কুলৰ পৰা আহিছে। 11টা বজাত গা পা ধুৱাই দিছোঁ, অলপমান মিঠাতেল দিছোঁ মাথাত। আৰু ইয়াতে ভাত আছে। ইয়াতে খাৰ বনাইছোঁ দেই, বহুত দিন পিছত খাৰ বনাইছোঁ, প্ৰায় 1 মাহ। আৰু ইয়াতে অকণমান চয়াবিনৰ চব্জি বনাইছোঁ, মানে চয়াবিনটো অলপ লাগি গৈছিলে। বাবুক গা ধুৱাব গৈছিলোঁ, ইয়াতে চয়াবিন আৰু আলুৰ ঝোল বনাই লৈছোঁ। আৰু পকৰা বনাইছোঁ। আৰু ইয়াতে জলকীয়াৰ আচাৰ আছে, জলকীয়াৰ আচাৰটো দি খাই ল'ম আজিৰ দুপৰীয়াৰ খানা। ইয়াতে পকৰাটো বনাইছোঁ। নাথাকে পকৰা ন, খাই কওকচোন কেনেকুৱা হৈছে। মোটামুটি হা, ভাল।
ভাল হৈছে মোটামুটি হৈছে বুলি কৈছে তুমি খাবা বাবা পকৰা গৰম আছে মা খুৱাই দিবতো তোমাক তুমি লৈ লৈছা আৰু খাৰটো কেনেকুৱা হৈছে হে হাত ধুই লৈছা তুমি তোমাকতো দিনতে মহ কামুৰি আছে খাই কৈ আছোঁ ৰ'ব পকৰাটো কেনেকুৱা হৈছে এনেকৈ মচমচীয়া হৈছে চাউণ্ডটো টেষ্টি হৈছে অলপমান হিং দিছোঁ মই হিং জলকীয়াৰ গুড়া জিৰা গুড়ি অকণমান নিমখটো বেছি হৈছে কৰ্ণফ্লাৱাৰ দিছোঁ ময়দা অকণমান দিছোঁ খাই ভাল লাগিছে দুপৰীয়াৰ খোৱা লোৱা হৈ গ'ল তাৰপিছত খোৱা ভিডিঅ'টো আৰু নকৰিলোঁ এতিয়া খাইছোঁ এতিয়া অকণমান ৰেষ্ট লওঁ স্কুলৰ পৰা আহিলে ছোৱালী তাইকো খাব দিম তো ব্লগটো ইয়াতে শেষ কৰোঁ এটা চিম্পল ব্লগ আছিলে চাই কেনেকুৱা পাব নাজানো আৰু কিছুমান কথা কোৱা হোৱা নাছিলে যে মই ইমান দিন কিয় ব্লগ দিয়া নাই একচুৱেলি মই যে জুন মাহত ঘৰত গৈছিলোঁ জুন মাহৰ ছুটীত মে' মাহৰ 26 নে 7ত আমাৰ পৰীক্ষা শেষ হৈছিলে তাৰপিছত মই ঘৰত গৈছিলোঁ তো ঘৰত যোৱাৰ উদ্দেশ্যটো আছিলে আমাৰ এজন দাদা ঢুকাইছিলে ষ্ট্ৰক হৈ ঢুকাইছিলে এখেতৰ দাদা মামাৰ ল'ৰা তো তেখেতত মানে হেৰিত গৈছোঁ আমি শ্ৰাদ্ধত গৈছোঁ এক্সাম শেষ হৈছিলে মাইনাৰ পেৰিয়ডিক টেষ্টটো গৈ পেলাই তাতে দাদাৰ শ্ৰাদ্ধ ওলাই গ'ল আৰু তাৰে 15 দিনমান পিছত হ'ব 15 দিনমান হ'ব তো তাৰপিছত এখেতৰ নিজৰ দাদা যিজন দাদা মানে গুৱাহাটীতে মানে ছেটেলড আছিলে তেখেতে অকস্মাত মানে ষ্ট্ৰক এনেকুৱা হৈ পেলাই তেখেতে ঢুকালে তো য়াং আছিলে দাদা তো তেনেকুৱা এটা ঘটনা হ'ল সেই দাদাৰ মানে ঢুকোৱাৰ 4 দিন পিছত মোৰ নিজৰ খুৰা ইকনমিক্সৰ ছাবজেক্ট টিচাৰ আছিলে হায়াৰ ছেকেণ্ডেৰীৰ খুৰা ৰিটায়াৰ হৈছিলে বাট বহুত য়াং আছিলে আৰু বেমাৰ আজাৰ একদমেই নাছিলে ছাডেনলি তেখেতে AC লগাবৰ কাৰণে ওপৰত উঠিছিলে আৰু তাৰ পৰা মানে এদিনাখন তাৰ পৰা মানে তলত পৰি গ'ল পৰি পেলাই হেড ইঞ্জুৰি হ'ল আৰু ইমানে বেছি ক্ৰিটিকেল হৈ গৈছিলে যে তেখেতক আমি বচাব নোৱাৰিলোঁ বা তেখেতেও টাইম দিয়া নাছিলে ভাল চিকিৎসা লোৱাৰ কাৰণে ভাল জেগাত লৈ যাবৰ কাৰণে শিলিগুৰি লৈ যোৱা কথা আছিলে নিউট্ৰিয়াখনত তাত লৈ যাব নোৱাৰিলোঁ তো বেক টু বেক এনেকুৱা 1 মাহৰ 1.5 মাহৰ ভিতৰত 3জন মানুহ এনেকুৱা আমাৰ গাৰ্ডিয়ান নোহোৱা হ'ল তো তেনেকৈ আৰু মানে মোবাইলটো লৈ যে ভিডিঅ' বনাম বা কিবা এটা কথা ক'ম বা হেৰি কৰিম তো 1.5 মাহ হ'ব তাৰ পিছতো যেতিয়া শ্ৰাদ্ধবিলাক ওলাই যায় চব হেৰি হৈ যায় নৰ্মেল হৈ যায় অলপমান মই ইয়ালৈ আহোঁ মেঘালয়লৈ কোৱাৰ্টাৰলৈ চব স্কুলত যায় অফিচ যোৱা আৰম্ভ হৈ গ'ল তথাপিও মোৰ ইচ্ছা নাছিলে যে মই মোবাইলটো লৈ এটা কথা ক'ম বা ভিডিঅ' বনাম মানে অসহ্যবোধ এটা আছিলে মানসিক শান্তি নোহোৱা হৈ গৈছিলে সেইকাৰণে অলপমান সৎসংগত বেছি ইনভলভ হৈ গ'লোঁ আৰু নিজৰ ঠাকুৰৰ নাম ধ্যানত ইনভলভ হৈ গ'লোঁ মানে বেছিকৈ অলপমান যিখিনি কৰোঁ তাতকৈ অলপমান বেছি টাইম দিয়াৰ চেষ্টা কৰি আছিলোঁ তো সেইকাৰণে ব্লগ বন্ধ কৰি দিছিলোঁ তাৰপিছত ওচৰৰ ভাবি এজনী মাতি কৈ আছিলে তোমাৰ ইমান ধুনীয়াকৈ চেনেলটো গ্ৰ' কৰি আছে তুমি কিয় বন্ধ কৰিলা আজি 1.5 মাহ 2 মাহে হ'ল প্লিজ ষ্টাৰ্ট কৰা যিবিলাক হোৱাৰ আছে হৈয়ে গ'ল তো তেনেকৈ এনকাৰেজ কৰিয়ে থাকে ছোৱালীয়েও কৈ থাকে হাজবেণ্ডো কৈ থাকে মা আগৰ নিচিনা ভিডিঅ' বনা অমুক তমুক এনেকুৱা কৈ থাকে ভালো লাগে আকৌ ভিডিঅ' বনালে মই অলপমান বিজি থাকোঁ তো তেনেকৈ এতিয়া ৰিচেণ্টলি ভিডিঅ' কৰা ষ্টাৰ্ট কৰিছোঁ তো এইখিনিয়ে আছিলে ক'ব লগা যে মই কিয় ইমান দিন পিছত ব্লগ মানে দিয়া আৰম্ভ কৰিছোঁ বা ইমান দিন কিয় দিয়া নাছিলোঁ তো আপোনালোকৰ যদি মোৰ ব্লগ চাই ভাল লাগে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল চিম্পল লাইফ ষ্টাইল হয় আমাৰ মিডল ক্লাছ ফেমিলি হওঁ আমি আৰু
মোৰ হাজবেণ্ড প্ৰাইভেট কোম্পানীতে এটা কৰে জব, তাৰ সূত্ৰে আমি মেঘালয়ত থাকোঁ, ইয়াতে কোৱাৰ্টাৰত, ল'ৰা ছোৱালী ইয়াতে পঢ়ে। তো তেনেকৈ আৰু মোৰ ব্লগবিলাক ইমান হেৰি নহ'বও পাৰে, হাউচ ৱাইফ হওঁ, চাকৰি কৰিছিলোঁ এটা সময়ত কিছুদিনৰ মানে স্কুলত গুৱাহাটীত এখন, তাৰপিছত তাৰ পৰা ইয়ালৈ যখন যেতিয়া ট্ৰান্সফাৰ হয় তেতিয়া চাকৰিও বাদ দিব লগা হৈছিলে, স্কুলৰ টিচাৰ। তো তেনেকৈ আৰু আজিৰ কাৰণে ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ চাবৰ কাৰণে। থেংক ইউ ফৰ ৱাচিং।